লাচিত থানার মুখ্য সচিব ৰন্টু পানী ফুকনক সংবাদ মেল চলি থকা অৱস্থাত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰি ৰচনা কৰিবৰ কাৰণে আচলতে বীৰ লাচিত থানাই কাম কাজ কৰিছে আৰু আহিবলগীয়া সময়তো বীৰ লাচিত থানাই এই গোটেই বিষয়বস্তুখিনিকে লৈ অগ্ৰসৰ হৈ যাব। ধন্যবাদ। সংবাদ মেল যদি গণতান্ত্ৰিক কথা ইয়াতো বেলেগ কথা। সংবাদ মাধ্যমক অৱগত কৰিছোঁ, সংবাদ মাধ্যমক বিঘ্নিত কৰিছে। গতিকে আমি ৰাইজৰ আছোঁ, গণতান্ত্ৰিক ব্যৱস্থা চলা মানুহ, গণতান্ত্ৰিক আদৰ্শৰে পৰিচালিত হৈছে।